কি ভাবি আছ? এই হারাম জাদা, তুই কি ছোৱালী নেকি বে? মোক লৰা যে কৈছ। বাৰু হ'ব দে, কি কৰি আছ ইটো ক। ই যে ডিজেল পেট্ৰলৰ দাম বাঢ়িছে, বিভিন্ন বস্তুবিলাকৰ দাম বাঢ়িছে, মানে মূল্য বৃদ্ধি হৈছে। সেইবোৰনো কিয় হৈছে তাকে মই আমাৰ নৰেন্দ্ৰ মোদী ছাৰক সুধি চাম বুলি ভাবিছো। বৰ খাতৰা কথা ভাবিছ তই। মোৰ লগত এটা নাম্বাৰ আছে, ফোন কৰি চাবি নেকি? নাম্বাৰটো নৰেন্দ্ৰ মোদী ছাৰৰ হয় জানো? আৰে ইয়াৰ মোৰ লগতো নৰেন্দ্ৰ মোদী ছাৰ বুলিয়ে ছেভ আছে। মাৰি চাচোন, মাৰি চা নহলে। হ'ব দে, যি হয় হোক দে, নাম্বাৰটো মই মাৰি চাম। লো। A few moments later. হেল্ল' ছাৰ। কোন কোন হয়? ছাৰ আপুনি মোদী ছাৰ হয় না? ঐ ল'ৰা, হয় মই চাহ বেচি আছো দেই, অলপ পাছত ফোন কৰিম। ঐ কামাই, চাহ বেচি আছো কৈছে যে, আমাৰ মোদী ছাৰে এতিয়া চাহ বেচিব জানো? ইনছে মিলিয়ে মাকা আমাৰ মোদী ছাৰেতো আগতে চাহে বেচিছিলে ন, গতিকে এতিয়াও মন গৈছে চাগে, সেইকাৰণে বেচিছে। দে পাত। হেল্ল' ছাৰ, আপুনি সঁচাকে আমাৰ এই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ হয় না? ঐ ল'ৰা, কিবোৰ ফুটুৱামি কৰি আছ? মই নহয় নৰেন্দ্ৰ মোদী ছাৰ, মোৰ নামটো হে নৰেন্দ্ৰ মোদী। বেলেগ হয়, মই চাহ বেচো, সেইজন ভাৰতৰ প্ৰধানমন্ত্ৰীজন নহয়। গুলতিছে মিষ্টেক হৈ গ'ল। মাকাই নৰেন্দ্ৰ মোদী ছাৰ। ঐ ছাৰ আপুনি কি কৰিছে? ঐ বিটা, মই অলপ এক্সাৰচাইজ কৰিছো, তুমি কৰা নে নকৰা? ঐ ছাৰ, আপোনাৰ মাতটো যে টিভিত দেখি থাকো, সেইজন মোদী ছাৰৰ নিচিনা লগা নাই যে। আজি দিনটোৰ কাৰণে মই অলপ চেঞ্জ কৰিছো। তোমাক যে সুধিছিলো এক্সাৰচাইজ কৰা নে নাই, কৰা নে নাই? হেৰি কৈ ছাৰ, কৰোং। ইয়েছ, কৰিব লাগিব। মই যেতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিম, তেতিয়ালৈকে ভাৰতৰ জনসাধাৰণে এক্সাৰচাইজ কৰিয়ে ডাঙৰ দীঘল হ'ব। অকে, তেনেকুৱা এখন আঁচনি আনিম মই। একদম ভাল হ'ব ছাৰ, একদম ভাল হ'ব।